কিমান খালি ভাই চকুৰ পানী ওলাই গৈছে খাওঁতে খাওঁতে চকুটো লঙা পৰিছে নেকি নে অলপ অলপ আছে গম পাব নেকি নে গম নাপায় দে নহয় খোৱা লাগছি নেকি মই খোৱা ভাল ধোৱা পাওঁ এটা ছোৱালী খোৱা ধোৱা গুনছি নিমাজি আমি তো আজি প্ৰাপন নকয় ৰবা ৰবা এই ৰ এটো এইটো মই দেখা নাই আছে হই বাপ্পাই কি পিন্ধি আছে অলপ আমি খাও নাই ভাল আমি এই বন্ধ কত তই ইলা খাইছে দে আইছ কি কৰি আছ তোমাক ৰখি আছিলো মোক ৰখি আছ এই শিৱৰাত্ৰি অলপ পালন কৰিলো মই কৈছা নেকি মই যে কৈ আছিলো অলপ মোক অলপ দি নেকি এতিয়া কথাটো বাদ তই নেকি তেওঁ আজি মই প্ৰপ'জ দিম নমস্কাৰ মই ভালেই পাওঁ কেনেকে আহি আছ পাগলা শিৱৰাত্ৰি পূজা আছিলে অলপ খালো তাতে ৰেডি মানে সেই কণ্ট্ৰল থাকিব পৰা নাই তেতিয়া হাঁহি উঠি থাকে তোমাক তো মই ভালেই পাওঁ আগৰ পৰা বহুত ভাল পাওঁ তোমাক মই ফুল এটা আনিছো তোমাৰ কাৰণে এইটো ল কি আই লাভ ইউ কৰিব আইছ ফালতু একো কৰা মই চিৰিয়াছলি কৈছো ভ্যালেন্টাইন ডে দিনা তুমি মোক ভাঙা ফুলটো দিবে আইছ বেলেগ লৰে কি ভাল ভাল দামী ফুল দে তুমি মোক এই ভাঙা ফুলটো দিবে আইছ হিমেলিৰ নহয় বাটতে পালো ফুলটো হাতে দোকানত যাওয়াৰো নহল টাইমে নহল লৈ কাৰণে তোমাৰ কাৰণে মৰমত না ফুল আৰু কি ভাল পায়াৰ কথা আছে জয়গলে কি ফালতু কৰি আছ তুমি ইয়াৰ পৰা গুচি যা পাগলামি কাম নকৰবে মই তোমাক আজিৰ পৰা ভাল নাপাও তুমি গুচি যা আসুন অলপ ৰবা তোমাৰ লগত কথা আছে এই মৰমৰ ফুল এটো গম পাও না তুমি ফুল কম দামী হ'ব পাৰে মৰম বহুত আছে ফুলটোত গম পাও না বহুত মৰম আছে ফুলটোত ঠিক তে তোমাৰ লগত মোৰ টাইম নাই তুমি ভাংখ বুলি মই গমে পোৱা নাছলো শুনাচোন মই ভাং সদায় নাখাও নহয় মই ভাঙে শিৱৰাত্ৰিৰ লগৰ কিটা জোৰ কৰা খালো গুৰগিলা খাবা কলাক বুলি তুমি খাবা নেকি তোমাৰ লগত মোৰ আজিৰ পৰা একো ৰিলেচন নাই নাই হেনকে নকবা বাপৰে বাপ মই মৰি যাম সঁচা কৈছো মই মৰি যাম তুমি কেনকে কোৱা হেতু কথাই নকবা তোমাক বহুত ভাল পাওঁ তুমি মৰি যা কিবা কৰা তুমি যা মোৰ লগত তোমাৰ লগত আজিৰ পৰা মোৰ একো ৰিলেচন নাই ৰখা অলপ ৰখাচোন কাম আছে তোমাৰ লগত কথা আছে বহুত কথা আছে প্ৰভু পৃথিৱীৰ খবৰ কি আছে পৃথিৱীৰ খবৰ বেদক কিয় ভাই কিয় মানে আপোনাৰ হিস্সই আপোনাৰ প্ৰসাদ খাই এই যি কৰছি কি কৰছি তাৰ কাৰণে তাক গাৰ্লফ্ৰেণ্ডে ব্ৰেকআপ দি গুচি গেল এটা হিংগি কি কৰা যায় এতিয়া এতিয়া আমি পৃথিৱীক গেলি যাব লাগিব না এই ৰেকৰ্ড চাৰ পিছত ক'ত মিটিং আছে বছৰ আমাৰ ৰেকৰ্ড এতিয়া হ'ব বস আপুনি টেনচন ল'ব নাই আপুনি বহি থাকক বস এতিয়া আমি হেৰিত যাব লাগিব আপোনাৰ পৃথিৱীক যাব লাগিব জায়গাখিনি আপোনাৰ বৰভাগ নেকি বৰভাগ তে বস যাও নেকি যা ডম্বৰু দি একবাৰ বজাও এই সিকিউৰিটিৰ কথা আছে অলপমান সিকিউৰিটি বেছিকে সিকিউৰিটি আছে আমাৰ জেড সিকিউৰিটি হ'ব তাতে মই ফোন কৰি কৈ দিছো কৈ দি বহুত পলিউশন আছে আজিকালি আৰু এবাৰ ক'ব লাগিব নেকি স্যাৰ কি ফোন কৰি কৈ দিবা লাগিব কৈ দি কথা আছে নে নাই কবি নেকি অলপ বেলেন্সও কম আছে মোৰ অৱশ্যে জিও নাই মোৰ বাৰু নককে যাও আমি হয় নেকি এই এটা হিংগি এটো লো বস দিয়া নন্দি যাব আছো ধৰক মোক ধৰ বজা গেটে মাছতে এটো বজলো বাগিছে ডম্বৰু বজাইছে এই নন্দি তুমি কি চেক কৰ বাপা ৰা ঘুমাই দিয়া উঠলি গুলি মেৰিম গম পাবি কি বস্তু এই পিস্তলটো লৈছোন বাপৰে কি বস্তু নন্দি কি আহি পাই ন নাই ন একো নাই কৰতে আছে মুখত গামছা বলে দূৰ থাক কি কৈছ গমে বনা নেকি কৰবে আছে আপোনালোকে সৰগৰ পাইছো তাতে সদায় মই অলপমান দূৰত থাকি ক'ব অলপমান দূৰত থাকি ক'ব সৰগ কি একে 47 আৰু ইডালটো আমাৰ বেৰা দিয়া নহয় বেৰা দি দে মোৰ টিফুল দাল জন আছিল আজি গণেশে নিছি হি সামিং খাবা নিছি আজি হেন টাইম দে মোসাও গিছি এ বিশ্বাস হোৱা নাই মোৰ চাও অলপমান মাৰবো মই দহমে যদি মই কোন হয় আপোনাৰ একদম মোৰ অলপ বিশ্বাসে হোৱা নাই বিশ্বাস দিবা কি কি কৰিব লাগিব আৰু এটো এটা পয় শুনো নাই পাই আমাৰ এটো আছে হেগলা ভয় হৈ নাই আৰু কি অসমীয়া গামছা যায় স্বৰ্গ পাৱা আমাৰ ইমান ধুনীয়া গামছাৰ অসমো দিয়া দন নাই কিন্তু স্বৰ্গত আছে ভাল আদৰ আছে দেশ আদৰ আছে গামছাৰ হয় নেকি ভাল দেখা নাই গামছাৰ এই বাপা তে অলপ চাই দিছি বাপা
আপোনাৰ প্ৰসাদ খালো আজি খাই কিনে মই প্ৰপ'জ দিলো এটা ছোৱালীক ইমান ভাল বহুত ভাল পাইছিলো আপিটোক কিন্তু কথাটো লগ ব্ৰেকআপ দিছে আপোনাৰ প্ৰসাদ খোৱাৰ কাৰণে আপোনাৰ শিৱৰাত্ৰি পূজা বৰ্জনে কৰি দিম আজি পৰা শিৱৰাত্ৰি পূজা বুলি ভাং খাবা কোনি কৈছে এইটো কথা শিৱৰাত্ৰি পূজা খাওঁ তাৰ প্ৰভু কৈছে নেকি আপোনাক মই কৈছো কোৱা নাই চলি আছে মানুহ প্ৰভু দিন ৰাতি খাই দিন ৰাতি খাই আমাৰ ৰেকৰ্ডত আছে বুলি ভাবছা নেকি তই মোক দিন ৰাতি আমাৰ ৰেকৰ্ডত চব আছে মোৰ নাম প্ৰাঞ্জিত দাস এই প্ৰাঞ্জিতৰ ৰেকৰ্ডটো চাই না সেইকাৰণে মোক লেপটপটো লৈ যাব লাগে লেপটপটো আজি আমাৰ নহয় চাৰ্জ কম আছে আপুনি বোলে গোসাই বোলে আমাৰ ফাইলত আছে আছে না এই দিনত 50 বাৰ কৈ খাই ভাং আপোনালোকে শিৱৰ ভক্ত হয় কিন্তু আপোনালোকে বজ হয় কিন্তু এই মিছা কথা অকল কয় এইটো ঠিকে আছে ৰেকৰ্ডটো আমাক ঠিকে দেখাইছে তো আপি পলে না যে ইয়াৰ আপি হেৰি নহয় এফালে কি হ'ব আৰু ইমান ধুনীয়াকে মই বাৰ এটা চাইছো ভ্যালেন্টাইন ডে সিদিনা চবকে মানে সেই কৰে বস আজি আমাৰ গণেশ পিতা যি আপোনালোকৰ কোনো মানে কেনে গৈছে সিদিনা একদম মোক ব্ৰেকআপ দিছে ভ্যালেন্টাইন ডে কি কৰে ইয়াতে নাই মানে কাৰোবাক ভাল পায় কি সিদিনা দে আৰু নন্দী প্ৰভু ধুত্ৰ ফুল আৰু হেদুটো আজি কাজিয়া লাগব বোলে আজি লাগব প্ৰভু ধত্ত ফুল আৰু গোলাপ ফুলৰ কাজিয়া আছে আজি কোনি যোৱা হ'ব লাগছি কোনি যোৱা আছে ক'ব নোৱাৰো আমাক পূজাত আজি ধত্ত ফুল দিব নে নাই আপোনাক দেখচোন আমাক না আপোনাক দিব পাৰ্বতী দিব নেকি মোক কৈছে নেকি তোক বাইদেউৰ দেৰিকে ফোন কৰিব কিন্তু ই আজি গোলাপ ফুল দিছে শুনো গোলাপ ফুল দেনে তোক কি কৈছি ভগৱানৰো হাসিয়া মাজে মাজে বজাই কি দিছিলি তাক কি ফুল দিছিলি মই হিমেলি ফুল দিছিলো সেইকাৰণে একবাৰ দিছি হিমেলি ফুল দিছে মই পইচা ক'ত কিনি আনিম মই ইমান পইচা দি এই ভাংৰি নে কি এই মিছ কল দেখো কাৰ আপোনালোকৰ বাইদেউৰ দেখো বাইদেউ মনত পৰছি বাইদেউৰ নাম তাকে কৈছিল না নাম মাদিয়া আসলা আনতে কিবা মিছ কল দিলে কানা ফোন খেলা এনা ফোন কৰে নেকি জিও চাইছ ফোনটো কর দি ফোনটো লগে দিওতে মথা তোনটো ফোন লগে দিও নেকি নন্দী কবি কিবা ডাইৰেক্ট কৈ দিম দক দে এ কব নন্দীক দি স্বৰ্গতো গেল মোবাইল আছে মোটা ল্যাপটপ আছে কি কয় কথা পাতক চোন বাপৰে বাপ আপোনাৰো মহিমা দক সাংঘাতিক প্ৰভু বাইদেউ বস একদম পৃথিৱীত গুচি আহিছি আজি গুচি আহিছি মজা লাগা আছে আপোনাৰ থাকি যাগাতে মানে বছৰ একদম খিচৰ একদম 2 টকা মাতা দিম আপনি থাকি যাক খদা মন তাতে থাকি যাক হয় বাইদেউ মাজে ভংগি ইমান নহয় শুনি লাগে মাজে মাজে থাকি যাক নাই বাইদেউ ভ্যালেন্টাইন ডেৰ কাৰণে নহয় বাইদেউ খাবই বাইদেউ বাইদেউ কেন খাই মোৰ বেলেন্সে গৈ বেছি আমাৰ বেছ নে কাটছা ঠিক আছে বাইদেউ ঠিক আছে কাট ছাৰক দিছো পিছত ইটা নহয় অলপ দিছত কথা পাতিম প্ৰভু আমাৰ পৰবুৰো কম লিলিমে নহয় এনি টাইম চিন্তাই কেৱল পাৰ্বতীৰ লগত কথা পাতি থাকে বাইদেউৰ লগত বাইদেউ চিন্তা কৰবতো প্ৰভু গাৰ্লফ্ৰেন্ড পতা বুলি ভাবছি প্ৰভু বাইৰে মোৰ জীৱনত তেজি ঘোৰাটো হ'ব হ'ব প্ৰভু বাইদেউ কথা ভাবি দে আপোনাক লগ পালো ভাল লাগিল বহুত ভাল লাগছি ভাল লাগবই সদায় পিনে নামি ভালকে বদ দিব আপোনাক এটা মই এটা সেৱা লম যাতে ফুলফিল নামৰে আৰু দ্বিতীয়বাৰ এই আপোনালোক কি ফুসফুসে থাকে আপনি বোলে প্ৰভু কি ভয় কৰি থাকে মানুহ কি ভয় কৰি থাকে নেকি সেৱা কৰিম যাতে মোক ফুলফিল নামৰে যাতে মই এবাৰ সাকসেস যাও ভালকে এটা ভাল বদ দি দিয়া বাৰু দিম মোক দেৰকে দি দিয়া ল না হা বস তোক মই আশীৰ্বাদ দিছো তোৰ 11টা চলি হক ফুটবল টিম খুলি দিয়ে তা তোৰ কে প্ৰভু 11টা চলি হক তোৰ কে প্ৰভু ফুটবল টিম খুলি দিবি আৰবি এই কথা কৈছি প্ৰভু এই খালা ইমান চলি পুজা পারে ইমান মূল্য বৃদ্ধি আমাৰতে ওই কেনাই কৰে কি কৰিছা গম পালা নেকি কেনাই কৰে এই পিছে কেনাই ওই কি কৰে এই প্ৰভু ইমান মূল্য বৃদ্ধি মই 11টা চলি কেনে কইবি কেনাই কৰে এই বস সঞ্জিতৰ ফোন আছে কি কয় ওই মই গম পাইছো দক কি যাব লাগব পৰা আমি এর পা কাবাক নিবে দিছেন পাইছো তোৰ ফালে নানব তো হেল্ল' আজি নিবে আনাই বছই কাক যাই ফেলা মিটিং করব ঠিক আছে বস যাবা দিছি কিবা মিটিং আছে বলে আ ছোট্ট ফুল গোলাপ ফুল কাজিয়া তো কি হবো এতিয়া একটু কাজিয়া হানো নহয় মিটিং আছে বলে কিবা দিছি আজি আমি নাই প্ৰভু কি ভাং খাই আছে কি কৈছি নিজে কব পাৰা নাই গুলে দি অসমত প্ৰভু নিচা কৰা মানুহ বহুত বাঢ়ি গেছি যা খাব যা কি আছে না প্ৰভু অসমত নিচা কৰা মানুহ বহুত বাঢ়ি গেছি মাৰি গেছি মদুৰ দাম যিমানে বাঢ়ছি সিমান অসম মানুহ বাঢ়ি গেছি শিখৰ বন্ধ নাই শিখৰ বোলা এটা বস্তু আছে আপুনি গমে পায় কি শিখৰ কি বস্তু শিখৰ এটা আছে উৎখাত কমলা গছত আছে এ বহুত আছে ৰজনীগন্ধা আছে ভাং আছে এগলা নাজ নাই ভাংখ মানুহ বহুত হৈ গেছি প্ৰভু হয় নেকি যাৰ কাৰণে অসমখন বৰ্জন কৰবা অসমখন অশান্তি হৈ গেছি বহুত এই অসমখনৰ এই চলিগিলা নৱ প্ৰজন্মগিলা বিপদ হৈ গেছি প্ৰভু ইমান বিলাক বেয়া বস্তু বিয়তে ভাল কাম কৰিব গেছি তাকো মাৰি ফেলছি এতিয়া আপুনি প্ৰভু ট্ৰিলিয়ন ফেলাই দিয়ক আপোনাৰ সেই ইণ্ডাষ্ট্ৰী গিলাক ধ্বংস হৈ যাক
যাতে অসমৰ ভাল হৈ যায় তই আহোঁতে কেনে আছিলি মোক তিনিজন ফেলবাক গেলি তিনিজনটো যাম হৈছি মোৰ ভাঙিবাই খুলবাই পাৰা নাই তিনিজন খুলিব লাগিব প্ৰভু যাম অসমৰ হৈছি। কাৰণে খুলিব লাগিব মই গম পালো শুদ্ধ সময়ত কথাটো কবা গেলি আপোনালোকে তাৰমানে এই গুটখাবিলাক বৰ্জন কৰিব দিছে আমাক হয় হয় গুটখা বৰ্জন কৰিবই লাগিব জানা তোৰ আজি গাৰ্লফ্ৰেণ্ডে তোক ফুল মাৰি গেল কিয় গেল জানা না তোৰ ভাঙন নিছে আৰু কাৰণে গেল হয় কথাটো গম পাইছি ৰন্দি এইফালে আছো বাপা পিছো পিছো মই আজিৰ পৰা কল আপোনাক আপোনাৰ মই নাখাওঁ প্ৰসাদ বাচামন ভাল হ ভালা পি তোৰ কাষত আহিব আহিবা ভাল হ তাক আৰু এবাৰ প্ৰপ'জ দি মাক হিবা কৰছো তাই তোৰ কাষত চাপি প্ৰভু আপুনি কিবা ক'ব নেকি এটাই কওক বেছি নকলে টাইম নহয় মিটিং আছে অ মিটিং খান আছে ন মই এতিয়া এটা ঠাই কম এটা বেছিকে নাজানো এটা ঠাই কম মই এটা ঠাই কম সেইটো মই খাওঁ চবত খাওঁ কেতে মোক আকৌ খাব দিয়া নাই এইখন খাই পেলাই কোনো সেই কৰিব নালাগে এতিয়া ইমান এখন নকওঁ নেকি ইমান নাংগে আমি যাওঁ প্ৰভু আৰু পঢ়বো 2018 এটো সঁচা কথা কলাক আপোনাৰ ন বৰ্জন কৰিব কৈছি ন চব বৰ্জন কৰিব আৰু এটা কথা মই কৈ যাওঁ তোকো ক'লো আপোনালোকো ক'লো শিৱৰাত্ৰি বুলি কিন্তু ভাং খাব কাকো দিয়া নাই এই ভাংখটো নিজৰ এটা পৰম্পৰা হৈ গৈছে 2018 এই পৰম্পৰা বাদ দিয়ক একেলগে মিলি জুলি থাকক আৰু শিৱৰাত্ৰি পালন কৰক বছ আমি যাওঁ তই ভালকে দেখবি নাচবি গিলাখান নাখাওঁ আজি পাই তে নন্দী বিংগি মোক ধৰ মোক লৈ যোৱা ওপৰত গিৰি সঁচাকৈ প্ৰভু সঁচাই তাৰমানে সঁচাই ক'ত গেল সঁচাই প্ৰভুটো নাই দেখো গেলে ও বাপৰে বাপ সঁচাকৈ মই লগ পাইছিলোঁ ভাঙৰ নিচাত গমেই পোৱা নাছিলোঁ হ'ব দে মই যাওঁ ঘৰত